Good morning everyone. আজি মই লগৰ ছোৱালী কেইজনীৰ লগত পিকনিকলৈ আহিলো। লগৰজনীয়ে মোৰ মূৰতে কণী ভাঙি দিলে। ঠাণ্ডা ঠাণ্ডা পানী। আৰু এতিয়া আমি খাম ব্ৰেকফাষ্ট, ব্ৰেড, তাৰপিছত এয়া চিপছ কিবা কিবি আৰু কণী। আৰু এতিয়া খাই লৈ আকৌ এতিয়া কমলা টেঙা খালোঁ, তাৰপিছত মেগী খালোঁ আৰু খাই উঠি ডাইজেষ্ট কৰিবৰ কাৰণে অকণমান খোজকাঢ়িবলৈ আহিলোঁ। ইফালে নিজৰা পানী ইমান ধুনীয়াকৈ বৈছে আৰু মই ফটো উঠিবৰ কাৰণে প'জ দি আছোঁ। আৰু এয়া আমাৰ ভাতো ৰেডি হৈ গ'ল। চ' ভাতকেইটা খাই এয়া বাচন ধুলোঁ, তাৰপিছত এতিয়া ঘৰলৈ যাওঁ। বাই বাই।